পৰীক্ষা আছে ইয়াত পৰীক্ষা দিবলৈ আহিছোঁ ইয়াতে শিকিছিলোঁ আমি তাঁতশাল বহুত দিন শিকিলোঁ 3 মাহ দিন শিকিলোঁ ন আমি সেইখন তাঁতশাল 4 মাহ হ'ব হ'লা আৰু বহুত দিনৰ মূৰত আজি 1.5 বছৰ মূৰত পৰীক্ষাটো দিবলৈ আহিছোঁ আৰু ভাল লাগিছে পৰীক্ষা দিবলৈ পাইছোঁ আৰু চাৰ্টিফিকেটখন পাম যি হাই হেল্ল' ফ্ৰেণ্ডছ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মই শুনো আপোনালোকে চাইছে শুনা এণ্ড গুণগুণ ব্লগছ আজি মানে মোৰ মানুহজনী উইভিং চেণ্টাৰত এক্সাম আছে সেইকাৰণে মই আজি কামলৈ নাযাওঁ আপোনালোকক বাকীখিনি ব্লগ পাছত দেখুৱাম বাৰু আজি আমাৰ পৰীক্ষা আছে উইভিং চেণ্টাৰত আৰু মই এতিয়া পৰীক্ষা দিবলৈ ওলাইছোঁ আপোনালোকক দেখুৱাম বাৰু উইভিং চেণ্টাৰত কি হয় আৰু এইফালে আহি গ'লোঁ আমি উইভিং চেণ্টাৰ আৰু এইফালে আৰু আহি আছে এইফালে ছাৰ আমাৰ ইউটিউব পাইছে কোন মোৰ মাজত এইফালে আমাৰ কবিতা মোহন বাইদেউ খালৈ বাইদেউ ভাল ন এইফালে আমাৰ বাইদেউহঁত আহিলে আৰু এইফালে ছাৰ ইয়াতে এইখন তাত বাইদেউ ভালনে আজি আমাৰ পৰীক্ষা আছে ইয়াত পৰীক্ষা দিবলৈ আহিছোঁ ইয়াতে শিকিছিলোঁ আমি তাঁতশাল বহুত দিন শিকিলোঁ 3 মাহ দিন শিকিলোঁ ন আমি সেইখন তাঁতশাল 4 মাহ হ'ব হ'লা আৰু বহুত দিনৰ মূৰত আজি 1.5 বছৰ মূৰত পৰীক্ষাটো দিবলৈ আহিছোঁ আৰু ভাল লাগিছে পৰীক্ষা দিবলৈ পাইছোঁ আৰু চাৰ্টিফিকেটখন পাম যিহেতু এইফালে ভাল আছে মোৰ চিটটো গাই ফেলে বাইদেউ আমি বৰ্তমান ইয়াতে বহি আছোঁ এতিয়ালৈকে পৰীক্ষা হোৱা নাই আৰু হ'ব আৰু খন্তেক পাছতে এতিয়ালৈকে আহি পোৱা নাই ছাৰহঁত আহিলে আমাৰ ষ্টুডেণ্টহে আহি পোৱা নাই ন ষ্টুডেণ্ট বুলিয়ে ক'ব লাগিব আৰু পৰীক্ষা দিবলৈ ভিডিঅ' গৈছিলোঁ ফানেঙৰ বাই মানে আমাৰ নিজৰ বাই নহয় আমি ইয়াতে উইভিঙত উইভিং শিকোঁতে পাতি লোৱা বাই কিন্তু নিজৰ বুলি ভাবোঁ আৰু এইজনী আমাৰ বাই বহুত ভাল লাগে আৰু আমাকো মৰম দিয়ে এইফালে আমাৰ আপা আহিছে আজি পৰীক্ষা দিবলৈ এইফালে আমাৰ বাইদেউ পিঠিটো উঠিছে বাইদেউ পূৰা ফটো মৰা ব্যস্ত এইফালে ফটো মৰা ব্যস্ত পূৰা চেলফি লেলে এইফালে শাল আছে এইবোৰ আমি শালত এতিয়া এক্সাম দিম শালত মানে বৈ দেখুৱাব লাগিব আৰু মানে কিবাকিবি ববিন চবিন পকাই দেখুৱাব লাগিব তাঁত বৈ দেখাব লাগিব তেনেকৈ মানে পৰীক্ষাটো তেনেকৈ ল'ব আৰু এইফালে আমাৰ পৰীক্ষা লৈ আছে এইফালে আমি বহি ছাইডত বহি আছোঁ গৰমত থাকিব পৰা নাই আৰু এইফালে পৰীক্ষা লৈ আছে এজনীকৈ খাবলৈ কৈছে কেইটা আছে 9টা এইবিলাক কি হয় পৰ্ক নেকি আগে আপুনি হেৰিটো চাওকচোন এতিয়া আমি প্ৰেক্টিচ নিবলৈ আহিলোঁ ভোক লাগিছে আৰু এতিয়া প্ৰেক্টিচ লৈ আছোঁ এখনমান নাপালোঁ ইয়ালৈ আহিছোঁ এতিয়া প্ৰেক্টিচ নিবলৈ আমাৰ এক্সাম হৈ আছে আজি দিনটো হ'ব চাগে 3টা বাজিলে ন এতিয়া 3টা বজালৈকে হৈ আছে এতিয়া আৰু 1 ঘণ্টামান লাগিব চাগে তাৰপিছতহে ঘৰলৈ যাব পাম এতিয়া প্ৰেক্টিচ বিচাৰি আহিছোঁ ইয়াত দুইজনীয়ে আইচক্ৰীম এটা খালোঁ আৰু বহুত গৰমো উঠিছে আৰু ভোকো লাগিছে সেইটো কাৰণে আইচক্ৰীমকে খালোঁ
এইফালে এতিয়া পৰীক্ষা দি শেষ হ'ল আৰু এতিয়া ভাই চাহ খাইছোঁ চাহ মানে এইফালে স্প্ৰাইট দিছে আৰু এইফালে পপ কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে পপ খাই কেনেকুৱা লাগিছে ভাল লাগিছে মাল খাইও ভাল লাগিছে এইফালে আমাৰ ছাৰে খাই বৈ আজৰি হ'ল আৰু এইফালে ৰোহিত ছাৰ এইফালে চাই দিয়ক আৰু আমি এতিয়া পৰীক্ষা দি ঘৰলৈ যাম আৰু ঘৰত গালিয়ে খাওঁ নে কিয়ে খাওঁ ভগৱানে জানে আৰু ৰাতিপুৱাই অহা আৰু পৰীক্ষা দিলোঁ এতিয়া পৰীক্ষা দি ঘৰলৈ যাবলৈ লৈছোঁ এইফালে পপী বাইদেউ গ'লেই এইফালে আপা বাই এইফালে আমিও যাওঁ চেণ্টাৰৰ পৰা আহি এতিয়া পালোহি পাই চিধা কাপোৰ কানি সলাই গা ধুই ল'লোঁ গা চা ধুই এতিয়া ফ্ৰেছ হৈ ল'লোঁ এইফালে বেটি আমাৰ দিনটো ল'ৰাজনী অকলে তেনেকৈ খেলি থাকে আৰু আইতা ঘৰতে থাকিলে আজি চুমি দি দিয়া মোক আৰু আমি এতিয়া কি কৰিম কি ঘৰ যাম আমি এতিয়া ভাত পানী খাই বহি আছোঁ অকণমান বহি ল'ম ন তাৰপিছত আমি আমাৰ চেনেলটো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব বাই আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ মোৰ নতুন ভিডিঅ'সমূহ লৈ বাই